হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ হৈ আছে। প্ৰিন্সেছ শইকীয়া আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আচলতে ঠিক ব্লগ নহয়, এইটো মানে মই আগৰটো মোৰ মানে ব্লগত মই আপোনালোকক জনাইছিলোঁ যে মই বজাৰলৈ গৈছিলোঁ আৰু মোৰ কিবাকিবি দৰকাৰী বস্তু কেইটামান কিনি আনিছিলোঁ। কিন্তু মই সেইখিনি বস্তু মানে আপোনালোকক মই সেই ব্লগটো দেখাব নোৱাৰিলোঁ। সেইবাবে ভাবিলোঁ যে বস্তুখিনি মই আজি আপোনালোকক দেখাই দিওঁ, মই কিটা বস্তু কিনিছিলোঁ। সেয়াই এতিয়া বলকচোন মোৰ বস্তুকেইটা চাওক আৰু কেনেকুৱা লাগিছে আপোনাৰ কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব দেই। বস্তুকেইটা বেছি বস্তু নাছিলে আৰু বৰ ডাঙৰ ডাঙৰ বস্তু নহয়, সৰু সৰু বস্তু। প্ৰথমতে দেখাইছোঁ মোৰ কিটচেনৰ বস্তু দুটামান কিনিছিলোঁ। এইটো এটা মানে এইটো কি কয়, নামটো কি কয়, এইটো পাহৰি গৈছোঁ নহয়। হটকেছ নে কি, হটকেছ কয় এইটো, মানে গ্লাছৰে হয় বোলে এইটো এনেকুৱা। মানে কেতিয়াবা এনেকুৱা দৰকাৰ হৈ যায়, সেইকাৰণে মই এইবোৰ গুচাই দিলোঁ। এইটো এটা হটকেছ কিনিছিলোঁ আৰু এটা কিনিছিলোঁ। এইটো আকৌ ষ্টীলৰ, এইটো চাইড ষ্টীলৰ হয়। এইটো ষ্টীলৰ, দেখিছেনে, ধৰিব পাৰিছেনে? এইটো ষ্টীলৰ হয়। এইটো কিনিছিলোঁ আৰু এখন এনেকুৱা মানে এখন এনেকুৱা হেৰি মানে চাহ দিয়ে এখন ট্ৰে এখন দৰকাৰ হৈ আছিলে, সৰু ট্ৰে এখন। যিহেতু কেতিয়াবা মানে কোনোবা এজন বা দুজন আলহী আহিলে কাৰণে এনেকৈ দুটা কাপ দি পেলাই এনেকৈ প্লেটখনৰ সৈতে সজাই দিব পৰাকৈ এখন দৰকাৰ হৈ আছিলে, সেইখন ল'লোঁ। যিটো আছিলে ডাঙৰ আছিলে কেইবাখনো, এইখনত 90 লৈছিলে, মানে এইখন লৈছোঁ। আৰু লৈছিলোঁ হাঁহিলে লৈছিলোঁ এযোৰ হাত মোজা। যিটো আগতে আছিলে কিন্তু সৰু হৈ গ'ল অকণমান, সেইবাবে সেইযোৰকে পিন্ধি আছিলে বাৰু, কিন্তু এইযোৰ ল'লোঁ। এইযোৰ এনেকৈ দোকানৰ পৰাই লৈছোঁ। এইটো লৈছোঁ হাঁহিলে। এইটো কি, এইটো ষ্টকি কয় হয়। এইটো যে ধৰিব পাৰিছে নাই, এইটো যে এনেকৈ যে বেবীয়ে যে পিন্ধে এনেকৈ মানে মোজাযোৰ সৈতে যে থাকে, এইটো মোজাযোৰ সৈতে একেবাৰে লং পেণ্ট, মানে পেণ্টটোৰ নিচিনাকৈ এটা কমৰটো, এইটো মোজাযোৰ নিচিনাকৈ থাকে, মানে তলৰ পৰা ওপৰলৈকেতো এনেকৈ ওপৰলৈ কমৰটোলৈকে হৈ যায়। সেইটো খুব দৰকাৰ হৈ আছিলে। এইটো মই আচলতে কিনিম বুলি বহুত দিনৰ পৰা কিনিম বুলি ভাবি পেলাই থাকিয়ে গৈছিলেগৈ। মোজা আছিলে, কিন্তু হ'লেও মানে এইটো বেছি দৰকাৰ হৈ আছিলে, সেইকাৰণে এইটো ল'লোঁ। আৰু হাঁহিলে ল'লোঁ এটা টি চাৰ্ট টাইপটো, মানে অলপ এইটো অলপ উল্লেন হয়। এইটো ল'লোঁ হাঁহিলে। ভাল লাগিছেনে? কালাৰটো ভাল লাগিছেনে ক'ব দেই, জনাবচোন দেই। ভাল লাগিছেনে? এইটো হাঁহিলে, এইটো ল'লোঁ হাঁহিলে, উল্লেনৰ হয়। তাৰপিছতে আৰু এটা ল'লোঁ হাঁহিলে, এটা টুপি ল'লোঁ। টুপি মানে কি হ'ল, তাইৰ ভাগৰ টুপি কেইবাটাও আছিলে আৰু সৰুতে লোৱা বা সৰুৱে হৈ গ'ল, কিন্তু টুপি তাইক এইবাৰ মানে এই ঠাণ্ডা সোমোৱাৰ পিছত টুপি মানে লোৱা হৈছিলে। কিন্তু এটা টুপি মানে অকণমান হেৰি হয়, কি কয়, মানে এনেকৈ অকণমান ষ্টাইলিছ আছিলে টুপিটো। পিন্ধিলে তাই মানে টুপিটো মানে এনেকৈ তললৈকে নাহে, তাই অকণ বেয়া পায় পিন্ধি পেলাই। তাই মানে মোক কয়, মা টুপিটো সুলকি যাব এতিয়া। মই এনেকৈ কৈ থাকে মানে পিন্ধি থাকিলে টুপিটোতে। সেইবাবে ভাবিলোঁ, এটা বান্দৰৰ টুপিও আছিলে তাইৰ ভাগৰ, 2-3টামান বান্দৰৰ টুপি আছিলে। কিন্তু হেৰি বান্দৰৰ টুপিটো আকৌ মানে বৰ গোটেই ঢাক খাই থাকে যে, তাই মানে কিবা ডিঙিটো বেয়া পায়। তাই মোক ক'লে, মা মই এইটো পিন্ধিও বেয়া পাওঁ, এনেকৈ ক'লে। সেইকাৰণে মই ভাবিলোঁ যে এইবাৰ মই এইটো ৰছী থকা টুপি এটাকে লৈ যাওঁ। এইটো মানে এনেকৈ কাণ দুখন এনেকৈ সোমাই থাকিব আৰু ইয়াত এই ৰছীকেইডাল এনেকৈ বান্ধি থৈ দিব পৰা হ'ব সদায়। টুপিটোতো সুলকিও নাযায় আৰু এইটো বৰকৈ টাপা খাই নাথাকে বান্দৰৰ টুপি নিচিনাকৈ, আৰু সুলকিও নাযায়। সেইকাৰণে এইটো টুপি ল'লোঁ, এনেকুৱা টুপি এটা। এইটো একেবাৰে ঊলৰ হয় টুপিটো, ধৰিব পাৰিছে নিশ্চয়। এইটো একেবাৰে ঊলে গুঠা টুপি একেবাৰে। এইটো ল'লোঁ আৰু মূৰলৈ লৈছোঁ এইটো গৰম এটা টি চাৰ্ট ল'লোঁ। এইটো গৰম টি চাৰ্টটো, এইটো ইমান দৰকাৰ হোৱা নাছিলে, কিন্তু কি হয়, এই বস্তু দেখিলে ল'বলৈ মন যায়। আৰু যেতিয়া মানে মানুহজনৰ লগত লৈ যোৱা হয় ন, মানে পইচা কেইটামান খৰচ কৰিলেহে ভাল লাগে। আৰু মাইকী মানুহৰ আচলতে চবৰে এইটো নিয়ম আছে যে মানে বস্তু দেখিলে ৰ'ব নোৱাৰে, কিবা দৰকাৰ নোহোৱা বস্তু এটা হ'লেও লৈহে মানে মনটো ভাল লাগে। এইটো এটা টি চাৰ্ট, লং মানে
লং টি চাৰ্টটো কিন্তু বৰ ধুনীয়া দেই এইটো মানে বৰ ধুনীয়া হয় কাপোৰটো এইটো ল'লোঁ আৰু এখন লৈছিলোঁ বেড কভাৰ এখন বেড কভাৰ আচলতে দৰকাৰ মানে বেড কভাৰ আছিলে আগতে মানে বেড কভাৰ হয় লৈয়ে থকা কিন্তু কি হয় বেবী থকা ঘৰ যে বেড কভাৰ মানে পটক লেতেৰা হৈ যায় মানে এই দুটা পিল' আছে এতিয়া পিল' কভাৰ আছিলে এইকেইটা পিল' কভাৰ দুটা এই দুটা আৰু এইখন আছে বেড কভাৰখন এইখন মই ভালকৈ খুলি মেলি আকৌ ধুনীয়াকৈ জাপি মেলি হেৰি কৰি থৈছোঁ এখন মানে মাজত এইটো থাকে আৰু কাষত এইটো থাকিব কাষত এইখন কাষতে এইখন মাজত থাকে মানে ভাল লাগিলে আৰু যিহেতু দৰকাৰ হৈ থাকে বেবী থকা ঘৰবিলাকত লেতেৰা হৈ থাকে পটক সেইকাৰণে এইটো ল'লোঁ এটা আৰু কেইটামান বস্তু আছিলে ৰ'ব আৰু ল'লোঁ দুটা ফেব্ৰিক কালাৰ দুটা ধৰিব পাৰিছেনে কেমেল হয় দুটা এটা গ্ৰীণ আৰু এটা পিংক এই দুটা ল'লোঁ তাৰপিছতে আৰু লৈছোঁ দুটা মানে এনেকুৱা সৰু এইবোৰ মানে কাপোৰত লগাব পাৰে এইবোৰ মানে মণি এইটো চুমকি টাইপ হেৰি হয় তেনেকৈ আঠা লগাব পাৰি সেইটো ল'লোঁ এতিয়া আৰু লৈছোঁ দুটা এনেকুৱা আঠা লৈছোঁ এয়া মানে এইকেইটা ল'লোঁ এইকেইটা মানে আৰু মই আপোনালোকক কেতিয়াবা দেখাম যে এইবিলাক মানে এইকেইটাই মানে মই কি কৰোঁ কেতিয়াবা এয়াও দেখাম মই এইবিলাক বস্তুৱে মানে কি কৰোঁ সেয়া দেখাম কেতিয়াবাকৈ আৰু আজিলৈ মোৰ ভিডিঅ'টো এয়াই মানে বস্তুখিনি আৰু বস্তুখিনি কেনেকুৱা লাগিছে সেইটো আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কি ক'ম আৰু প্লিজ মোৰ যদি পাৰে মানে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবচোন দেই আজিলৈ বাই